ইফালে চাব পাৰে যিহে ফটো ক্লিক কৰি আছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' গাইছ আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰোঁ নিশ্চয় ভালে আছে মোৰো ভালে আছে আৰু ভণ্টি ভাইটি আমি একেলগে অলপ ওলাই যাবলৈ আছোঁ চ' বলক গৈ থাকোঁ আৰু আজি ভিডিঅ' আৰম্ভ কৰোঁ চ' গাইছ এইটো ৰাস্তাটো জনেৰ নতুনকৈ বনাই থকাৰ ৰাস্তাটো হয় পাছিঘাটলৈকে যোৱা আৰু ভণ্টিহঁতে পৰহি গুৱাহাটী গুচি যাবগৈ আৰু ভাইটি আমাক এইখিনি জেগালৈ আনিলে ভালে আছে বাৰু চাব পাৰে পিছপিনে পুৰা গ্ৰীণ গ্ৰীণ এইফালে সিহঁতে ফটো মাৰি আছে দেখাই আছে মই আপোনালোকক ময়ো ফটো ক্লিক কৰিলোঁ বাৰু মই ৰিলচ বনাই ল'ম দুটামান তাৰপিছত গৈ আছোঁ জনাই সোমাম বজাৰত জনাই বজাৰত সোমাম অলপ পিছত এইফালে ভাল লাগিছে পুৰা গ্ৰীণ পিছপিনে বেকগ্ৰাউণ্ড চাওঁ চাওঁ কেনেকুৱা লাগিছে ফটোটো ভাল লাগিছেতো কি মজা পষ্ট দিছে ৱাও এই চাইডে থকা নাই ইফালে ভাল লাগিছে গ্ৰীণকে ইফালেও ভালে আছে বেছি ফটো নালাগে 2 কপি পালে হৈ গ'ল 3-4 বছৰৰ পিছত সি স্কুটি চলাবলৈ আছে ভালকে চলাবা ষ্টাৰ্ট হোৱা নাই চাবিন কৰ লাহেকে যাবি পাইছে আৰু ইফালে চাব পাৰে যিহে ফটো ক্লিক কৰি আছে হল 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 অভাৰকে নকৰিব আৰু লাষ্ট আৰু ইয়াৰ ফটো মাৰাটো বিশ্বাস কৰিব নোৱাৰি আৰু ইফালে চাব পাৰে ভণ্টিক স্কুটি চলাব দি পিনি মই উঠিছোঁ ইয়াৰ পিছপিনি সৰুজনী ভাইটিৰ লগত বাইকত পঠিয়াই দিলোঁ মই অলপ এইখিনি ৰাস্তা নতুনকৈ বনোৱা হয় যে সেইকাৰণে খালী হয় সেইকাৰণে চলাব দিছোঁ আৰু ইয়াক আধা ৰাস্তালৈকে চব অলপ গৈ থাকোঁ কালি ঘৰত পূজা আছে সেইকাৰণে ফল মূল ল'ব আহিলোঁ এতিয়া এইটো চা 191 হৈছে আৰু আছে এইটো চা ৱাও ৱাও আৰু ইফালে চাব পাৰে 301 হৈ গ'ল ফটো চিলেক্ট কৰি ডিলিট কৰিবলগীয়া কেইটা এতিয়া ডিলিট চব ইয়াৰে হয় ফটোটো এইজনী মোৰ বেছি নাই কিবা কেইটা দিব মোৰ ৰিলছ কেইটামান এতিয়া আমি পেট পূজা কৰিব আহিছোঁ পেট পূজা ফালে ফালে
ড্ৰাই ফ্ৰুট 1 পেকেট ল'লোঁ চ' গাইজ ঘৰত আহি পালোঁ আৰু অলপ কাম আছে গাঁৱত ভাইটি আৰু মই এইফালে ওলাই গৈ আছোঁ ভাইটি আৰু মই গৈ আছোঁ চ' আজি ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ আৰু লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ ফৰ ৱাচিং বাই বাই